हेलो एवरीवन वेलकम टू स्टार एकाडेमी एयर गाइस আজি আমি অসমৰ পৰা কিছুমান মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আইছো এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা দেখা যায় গতিকে আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা চাব প্ৰশ্ন 1 অসমৰ কোনখন জিলা সৰ্বপ্ৰথম দফাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল অপচন কেইটা চাওক আৰু শুদ্ধ উত্তৰটো হৈ যাব যোৰহাট এই যোৰহাটক ৰাষ্ট্ৰীয় দফাত নিষিদ্ধ আঁচনিৰ অধীনত 2014 চনৰ 10 জানুৱাৰীত দেশৰ আদৰ্শ জিলা হিচাপে প্ৰদৰ্শন কৰা হৈছিল আৰু এতিয়াও এই জিলাত 90% কাৰ্যালয় বৰ্তমান দফাত মুক্ত প্ৰশ্ন 2 অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল ইয়াত এটা মিস্টেক হৈ গল স্পেলিং চাই লব ডিগবৈ হ'ব এতিয়া অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 1889 চনত প্ৰশ্ন 3 অসম চৰকাৰে গঠন কৰা বিহে মহিলা কমান্ডো বাহিনী হৈছে অপচন কেইটা চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন ক বীৰাংগনা নাৰীজনিত অপৰাধ ৰোধৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 2012 চনৰ 9 নৱেম্বৰত গুৱাহাটীত বিহে মহিলা কমান্ডো বাহিনী বীৰাংগনা গঠনৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰশ্ন 4 দুদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন ক গদাধৰ সিংহই আৰু এই দুদৰ আলিটো কেতিয়া কিমান চনত কৰিছিলে গদাধৰ সিংহই এটো আহে কেতিয়াবা পৰীক্ষাত এই চনটো হ'ব 1687 চনত প্ৰশ্ন 5 কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপচন ক 1823 চনত আৰু ইয়াত এটা ৰিলেটেড প্ৰশ্ন আছে যেনেকৈ এই অসমত চাহ গছৰ আৱিষ্কাৰক বুলি আমি কাক বুজো দুনিয়া এটা প্ৰশ্ন হেতু মনত ৰাখিব হেতু হৈছে ৰবাৰ্ট ব্ৰুচ প্ৰশ্ন 6 ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল বহুত ইম্পৰ্টেন্ট গতিকে অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন খ ফখৰুদ্দিন আলী আহমেদ আৰু ফখৰুদ্দিন আলী আহমেদ 1974 চনৰ 24 আগষ্টৰ পৰা 1977 চনৰ 11 ফেব্ৰুৱাৰীলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিব প্ৰশ্ন 7 গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল বহুত ইম্পৰ্টেন্ট এটো হৈ যাব অপচন চাক আৰু শুদ্ধ উত্তৰ অপচন ক 1970 চনত আৰু ই হৈছে কি পৃথিৱীৰ দ্বিতীয় বৃহত্তম CTC চাহ নিলাম কেন্দ্ৰ মনত ৰাখিব আৰু ইয়াত কি কৰা হয় বৰ্তমানে এই কেন্দ্ৰই বছৰি 150 নিযুত চাহ নিলাম কৰে যাৰ বজাৰ মূল্য 550 কোটি টকা মনত ৰাখিব প্ৰশ্ন 8 অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল অপচন চাকৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন ক 1794 চনত এই 1794 চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল কেতিয়াবা প্ৰশ্ন আহি যায় যে কাৰ দিনত হেতু হৈছে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত বা গৌৰীনাথ সিংহই কৰিছিল প্ৰশ্ন 9 ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল অপচন চাকৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন খ গমদৰ কোঁৱৰ আৰু এই গমদৰ কোঁৱৰে কি কৰিছিল কিমান চনত আৰম্ভ কৰিছিল এই বিদ্ৰোহটো কেতিয়াবা আহি যায় সেই চনটো মনত ৰাখিব 1828 চনত আৰম্ভ কৰিছিল গমদৰ কোঁৱৰে প্ৰশ্ন 10 অসম কেতিয়া ইংৰাজৰ অধীন হয় অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 1826 চনত বহুত ইম্পৰ্টেন্ট প্ৰশ্ন প্ৰশ্ন 11 1937 চনৰ গুৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল বা প্ৰতিনিধিত্ব কোনে কৰিছিল এনেকৈ হ'ব পাৰে এতিয়া অপচন চাক শুদ্ধ উত্তৰটো হ'ব অপচন ক চন্দ্ৰধৰ বৰুৱা প্ৰশ্ন 12 চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল এতিয়া চাক অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন ক নীতিপাল আছিল চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আকৌ যদি প্ৰশ্ন হৈ যায় চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল হেতু হৈ যাব বীৰপালটো হৈ যাব প্ৰথমজন ৰজাটো হেতু হৈছে নীতিপাল মনত ৰাখিব প্ৰশ্ন 13 বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে অপচন চাকৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন খ ৰূপ সিং সুবেদাৰ প্ৰশ্ন 14 নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ
কোনটো পাহাৰৰ শিখৰত অৱস্থিত অপশ্যন চাগৰ শুদ্ধটো হৈ যাব অপশ্যন খ চিত্ৰাচল এই চিত্ৰাচল যে নৱগ্ৰহ হৈছে 9টা গ্ৰহৰ মন্দিৰ আৰু ই পূব গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত এই মন্দিৰ জ্যোতিহাৰ্য আৰু জ্যোতিবিদ্যাৰ বাবে জনাজাত সেইবাবে গুৱাহাটীক প্ৰাগজ্যোতিষপুৰ বা প্ৰাগজ্যোতিষহাৰ্যৰ পূব চহৰ হিচাপেও জনা যায় প্ৰশ্ন 15 অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল অপশ্যন চাগৰ শুদ্ধটো হৈ যাব অপশ্যন ক লীলাধৰ বৰুৱা মহাত্মা গান্ধীৰ আদেশক্ৰমে লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত ভাগ লৈছিল তেওঁ দীৰ্ঘকাল স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল প্ৰশ্ন 16 আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল অপশ্যন চাগৰ শুদ্ধটো হৈ যাব অপশ্যন গ 1228 চনত প্ৰশ্ন 17 আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল অপশ্যন চাগৰ শুদ্ধটো হৈ যাব অপশ্যন গ চৰাইদেউত আৰু ইয়াত আৰু এটা প্ৰশ্ন মনত ৰাখিব যে এইটোহে কি আহোমসকলৰ প্ৰথম ৰাজধানী এতিয়া আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সেইটো কি হ'ব যোৰহাটত মনত ৰাখিব প্ৰশ্ন 18 অসম বুৰঞ্জীত শুক্লধ্বজক কি নামেৰে জনা যায় বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন অসম হিষ্টৰীৰ অসম বুৰঞ্জীৰ যেটো হৈছে আমাৰ অসম ইতিহাস বুলিও আমি ক'ব পাৰো গতিকে মনত ৰাখিব অপশ্যন হৈ যাব ৰাইট উত্তৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক চিলাৰায় প্ৰশ্ন 19 অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল অপশ্যন কেইটা চাগৰ শুদ্ধ উত্তৰটো হৈ যাব হিউয়েন চাং ইয়াত আৰু এটা প্ৰশ্ন মনত ৰাখিব হিউয়েন চাঙৰ এখন গ্ৰন্থৰ নাম তেওঁ কি গ্ৰন্থ ৰচনা কৰিছিল বহুত ইম্পৰ্টেণ্ট এটো চাব হেতু হৈছে চি ইউ কি গ্ৰন্থ প্ৰশ্ন 20 বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল অপশ্যন কেইটা চাগৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ক শংকৰদেৱ প্ৰশ্ন 21 শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল অপশ্যন চাগৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন গ 1962 চনত প্ৰশ্ন 21 পথৰুঘাটৰ ৰণৰ স্থলী আছিল অপশ্যন চাগৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ঘ দৰং প্ৰশ্ন 22 তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা আছিল ইয়াত অকমান মিষ্টেক হৈ গৈছে কন্যা এখিনি শুধৰাই ল'ব আৰু অপশ্যন চাগৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন গ মনু আছিল শংকৰদেৱৰ কন্যা প্ৰশ্ন 23 আহোম শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা যায় অপশ্যন চাগৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন খ বহুত ইম্পৰ্টেণ্ট মোমাই তামুলী বৰবৰুৱা প্ৰশ্ন 24 বামুণী কোঁৱৰৰ আহোম নাম কি আছিল বহুত ইম্পৰ্টেণ্ট অসম হিষ্টৰীৰ প্ৰশ্ন এটো গতিকে অপশ্যন চাগৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ক চুডাংফা প্ৰশ্ন 25 তলৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় অপশ্যন চাগৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ক নুমলীগড় প্ৰশ্ন 26 গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত অপশ্যন চাগৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন খ কাৰ্বি আংলং গোলাঘাট বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰশ্ন 27 অসমৰ সাক্ষৰতাৰ হাৰ হ'ল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন অপশ্যন চাগৰ অপশ্যন হৈ যাব শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন খ 72.19% প্ৰশ্ন 28 মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি অপশ্যন চাক শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ক কাৰ্বি আংলং বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰশ্ন 29 অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক অপশ্যন কেইটা চাগৰ শুদ্ধ উত্তৰটো হৈ যাব কামৰূপ মহানগৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এটো জানিব লগা প্ৰশ্ন প্ৰশ্ন 30 তথা আজিৰ অন্তিম প্ৰশ্ন অসমৰ মুঠ মাটিকালি কিমান এটো সকলোৱে জানে অপশ্যন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন খ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ থ্যাংক ইউ জয় আই অসম